নমস্কাৰ আৰু এয়া হ'ল জোৰোণ পিন্ধাই আছে ভাবিছে চাগে কাৰ জোৰোণ হয় কোন হয় কইনা হয় এয়া মোৰ বাইদেউৰ ছোৱালীৰ জোৰোণ পিন্ধাই আছে মোৰ মাৰ বত্তাকৰ ছোৱালী হয় এয়া বিয়া জোৰোণ হৈ আছে আৰু আমি যিহেতু দৌৰা-দৌৰি জোৰোণ দেখা নাপাম বুলি দৌৰা-দৌৰি আহোঁতে অকল মা আৰু মই আহিছিলোঁ সেইকাৰণে আগতে ভিডিঅ'খিনি কৰা নহ'ল এয়া জোৰোণৰ নিয়মখিনি কৰি আছে এইজনী হ'লো মই পিন্ধি গৈছিলোঁ এইযোৰ কাপোৰ আৰু মোক কেনেকুৱা দেখিছে বাৰু এই কাপোৰযোৰেদি চাহ খাবলৈ মাতিছিলে আৰু আমি চাহ খাই আছোঁ আৰু আপোনালোকক দেখুৱাই আছোঁ কোন আছে আমাৰ লগত আহকচোন আপোনালোকেও চাওকহি এয়া সকলোৰে পৰিচিত আৰু আমাৰ সকলোৰে মৰমৰ কোনটো চিনি পাইছে এয়া ইউটিউবাৰ ষ্টেজ ষ্টাইলিষ্ট উইথ সংগীতা সকলোৰে পৰিচিত নতুনকৈ পৰিচয় কৰি দিয়াৰ প্ৰয়োজন নাই কাৰণ অসমৰ সকলোৱে চিনিয়ে পায় এয়া ডাইৰেক্ট জোৰোণৰ ভাতেই দেখুৱাই দিলোঁ আৰু তাৰ আগলৈকে মই কোনো ধৰণৰ ফটো ভিডিঅ' উঠোৱাই নগ'লে কাৰণ ইছুৱে যিটোহে কৰিলে মোক মানে অকণমানো বহিবলৈও দিয়া নাই কাৰো লগত কথা পাতিবও পোৱা নাই কাৰণ সি সৰু সৰু বাচ্চা কেইটামান পালে আৰু সিহঁতৰ লগত দৌৰি একদম মেইন ৰাস্তালৈও ওলাই যায় তাৰ পিছেই থাকিলোঁ মই আৰু গোটেই মোবাইল বেগ মই মাৰ হাতত দি থলোঁ আৰু কোনো ভিডিঅ' ফটো নুঠালোঁ হয় এয়া সকলোৰে পৰিচিত আৰু আমাৰ অতি মৰমৰ সকলোৱে চিনি পায়েই তেখেতক মইনো নতুনকৈ কিনো চিনাকি কৰিয়াই দিম কাৰণ সকলোৱে আমি চিনি পাওঁৱেই আৰু আপোনালোকে ভাবিছে চাগে এই বিয়াখনত তেওঁনো কিয় আহিছে হয় এয়া কইনাৰ ডাঙৰ বৰমাক হয় আৰু তেখেতলোকৰ নাতি ল'ৰা দুটাৰ লগতে ইছুৱে খেলি আছিলে আৰু আমি এনেদৰে বাহিৰত ফটো উঠিলোঁ এয়া এতিয়া বিয়াত যাবলৈ ওলাই আছোঁ এয়া মেকআপ কৰিলোঁ নিজে কৰিছোঁ কেনেকুৱা হৈছে ক'ব অলপ ওলাইছোঁ গোটেইখিনি হোৱা নাই এতিয়া অকণমান মেকআপখিনি কৰি ল'লোঁ এইফালে চকুটো এয়া চিম্পুলভাৱে ওলাইছোঁ এইখিনি চুলিখিনি বেছি একো নকৰোঁ এনেই এটা খোপা বান্ধিম কৰি লৈছোঁ গোটেইখিনি মেখেলা চাদৰখিনি পিন্ধি ৰেড কালাৰ আৰু মই এইটো মেবেলিনৰ এইটো কালাৰ মই লৈ লৈছোঁ দুইটা কালাৰ মিক্স কৰি পেলাই লৈছোঁ
অলপ ভাল চাই মাংস মাংস